জীৱনত যদি বেয়া সময় আহিছে তাক একচেপ্ট কৰক। জীৱনে যদি পাছলৈ ঠেলিছে তাকো একচেপ্ট কৰক আৰু ইয়াক আপোনাৰ সংগ্ৰাম হিচাপে লৈ আগবাঢ়ি যাওক। জীৱন এনেকুৱাই, বাৰে বাৰে আপোনাৰ পৰীক্ষা ল'ব, আপোনাৰ ৰাস্তা কঠিন হ'ব। জীৱনে পৰীক্ষা ল'ব, কিন্তু জীৱনে কেতিয়াও আপোনাক হাৰিবলৈ নিদিয়ে। হৰা জিকাটো মাথো আপোনাৰহে চইচ। কষ্ট পাই যদি আপুনি হাৰ মানি দিয়ে তেতিয়া আপুনি জীৱনৰ বাটত ৰৈ যাব, কিন্তু সেয়া আমাৰ কৰ্ম উদ্দেশ্য নহয়। আপুনি শতবাৰ চেষ্টা কৰিলেও যুঁজিবই লাগিব। কিবা এটা ডাঙৰ যদি কৰিব বিচাৰিছে তেনেহ'লে কষ্ট আপুনি কৰিবই লাগিব। এনেকুৱা হ'ব পাৰে যে আপুনি কেতিয়াবা ভাগি পৰিছে, আপোনাৰ মনটোৱেও আপোনাক কৈছে যে মই নোৱাৰিছোঁ, কিন্তু আপুনি মনটোক চেঞ্জ কৰিব লাগিব, আপুনি নিজক চেঞ্জ কৰিব লাগিব। আপুনি কিবা এটা পাবৰ বাবে যদি কষ্ট কৰিছে তেনেহ'লে এবাৰ দুবাৰ আপুনি বিফল হ'ব পাৰে, কিন্তু আপুনি হাৰ নামানি যদি বাৰে বাৰে চেষ্টা কৰি আছে তাৰ পাছতো যে আপুনি সফল হোৱা নাই সেয়া হ'বই নোৱাৰে। কাৰণ জীৱনে কেতিয়াও আপোনাৰ লগত অন্যায় নকৰে। যদি আপুনি কষ্ট কৰি যায়, ভালদৰে কষ্ট কৰি আগবাঢ়ি যায়, তেনেহ'লে জীৱনে আপোনাৰ লগত কেতিয়াও অন্যায় কৰিব নোৱাৰে। কষ্টৰ ফল আপুনি পাবই আৰু জীৱনে সেয়া আপোনাক সময়মতে দি যাব। কিবা এটা বস্তু আপুনি হৃদয়ৰ পৰা বিচাৰিছে কিন্তু পোৱা নাই, আপুনি হাৰি গৈছে, তেতিয়া এটা কথা চিন্তা কৰিব যে আপুনি আকৌ চেষ্টা কৰিছেনে? আপোনাৰ ওচৰত আকৌ সেই শক্তি ক্ষমতা আছেনে? সেই দুখ পৰাজয়টোক আপুনি পাহৰি আকৌ যুঁজিবলৈ চেষ্টা কৰিছেনে? সেয়াই আপোনাৰ সময় আপুনি নিজক চেঞ্জ কৰাৰ। 99% মানুহৰ শাৰীত নাৰাখি নিজক সেই 1% মানুহৰ মাজলৈ অনা। কোনো মেটাৰ নকৰে আপুনি কিমান টাইম ল'লে, কোনো মেটাৰ নকৰে আপুনি কিমান কষ্ট কৰিলে, কিমান ছেক্ৰিফাইচ কৰিলে। যেতিয়া সকলো কৰিলেই তেতিয়াহ'লে পাছলৈ ঘূৰি চোৱাৰ কোনো প্ৰয়োজন নাই। জিকিব লাগিব, মুঠতে জিকিব লাগিব, আৰু ইয়াৰ বাহিৰে বেলেগ কোনো অপশ্যন নাই। মানুহক বয়সে ভাগৰুৱা কৰিব নোৱাৰে, মানুহক বাধাই তল পেলাব নোৱাৰে, আৰু যদি জিদ আছে তেনেহ'লে বিজয় হোৱালৈকে পৰাজয়ো আপোনাক হৰুৱাব নোৱাৰে। আৰু এইটো কথা সদায় মনত ৰাখিব যে দুৰ্বল আপুনি নহয়, দুৰ্বল আপোনাৰ সময়, আৰু সময় সকলোৰে বাবে বদলি হয়। মাথো আপুনি নিজৰ কৰ্ম কৰ্তব্য পালন কৰি যাওক, জয়ী জীৱনত আপুনি হ'ব।